হেল্ল' গাইছ, মই গৌৰাংগ স্বাগতম জনাইছোঁ। মই আজি এটা অন্য ভিডিঅ'টো আজি ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈ আছে। ধামাকা মানে ধামাকা পূৰা আজি শিৱসাগৰলৈ যাম। আজি ৰাতি হৈ আছে, এতিয়া ৰাতি গ'লেতো ৰাতিপুৱা পামগৈ। শিৱসাগৰ লখিমপুৰৰ পৰা দূৰ আছে ন, আৰু আমাৰ স্কুলৰ পৰা যাব। স্কুলৰ মানে 8, 9, 10 প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়ে যাব, মানে মোৰ লগৰ ল'ৰা ছোৱালীৰ পৰা ধৰি প্ৰায়খিনি যাব। আমাৰ গাঁৱৰ মই যাম, আৰু আমাৰ লগৰ মানে মোতকৈ ডাঙৰ এইবাৰ 10ৰ বৈকুণ্ঠ যাব। তো আজি পূৰা মজা হ'ব ব্লগটো, আপোনালোকে লাষ্টলৈকে চাই থাকিব। শিৱসাগৰত যিমানখিনি পাৰোঁ আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। যিমানখিনি দেখোঁ সেই ৰংঘৰ কাৰেংঘৰ এইবোৰ যি হওক দেখুৱাবলৈ চেষ্টা কৰিম। একদম ভিডিঅ'টো স্কিপ নকৰিব। আৰু এতিয়া মই ঘৰত আছোঁ, ঘৰৰ পৰা মানে স্কুললৈ যাম। এতিয়া 7:30 হৈছে, 7:30 বজাত স্কুললৈ মাতিছে। আমি 7:30 বজাত স্কুললৈ যাম। আমাৰ গাঁৱৰ ওচৰত বৈকুণ্ঠ আহিব। বৈকুণ্ঠ মই আমাৰ ঘৰৰ পৰা যাম স্কুললৈ, আৰু স্কুলত গৈ লগ পাইছোঁ। এতিয়া বাই বাই, একেবাৰে স্কুলত গৈ লগ পাইছোঁ। তো এতিয়া আমি চব গাড়ীত উঠি স্কুলৰ পৰা শিৱসাগৰলৈ যাবলৈ ওলালোঁ। ৰাতি হৈ আছে পূৰা। এতিয়া ৰাতিটো এইখন গাড়ীতে পাৰ কৰিব লাগিব। কেইখন ভালকৈ চাই লৈছোঁ। আমাৰ এতিয়া পূৰা গান নাচ আৰম্ভ হৈয়ে গ'ল। এতিয়া পৰা পূৰা এনেকৈ হুলস্থুল কৰি গৈ থাকিব লাগিব শিৱসাগৰলৈ। দূৰ আছে ন, বহুত দূৰ আছে। বগীবিল চগীবিল পাৰ হৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। এতিয়া আমাৰ এনেকৈ গান নাচ হৈ আছে পূৰা। ভালেই হ'ল, ভালেই হ'ল, পলাই গ'ল বোলে আই হাই হাই। এতিয়া 12টা বাজিছে, আৰু আজি নিশান্ত দাৰ বাৰ্থডে। আমি এতিয়া বাৰ্থডে উইচ কৰিম। তো এতিয়া আমি আহি পালোহি বগীবিল দলং। ৰাতি 1:30 বাজিছে। এতিয়া 1:30 বজাত বগীবিল দলং পাৰ হৈ আছোঁ। বগীবিল নামিব নি কোনোবা? মৰ্ণিং ফ্ৰম শিৱসাগৰ। আজি শিৱসাগৰ পাই গ'লহি ফাইনেলি। আজি আহি এতিয়া মই মানে অকণমান নিকেতনখন শিমলুগুৰি নিকেতনৰ পৰা অকণমান আঁতৰি আহিছোঁ। মোৰ লগত এইপিনে বৈকুণ্ঠ আছে। এই বৈকুণ্ঠ, তাৰপৰা বৈকুণ্ঠ পূৰা ব্লগত বিজি। এইটো এটা পল আহিছে। আমি এতিয়া সেইপিনে আমাৰ গাড়ী আছে, লাইট বুজা দূৰণি জিলিকা আছে। পূৰা কুঁৱলী মানে এইপিনে ৰাতিপুৱা। শিৱসাগৰৰ পৰা আমি 16 কিলোমিটাৰ শিমলুগুৰি নিকেতন আছে, তাত পালোহি। শিমলুগুৰি নিকেতন মানে আমাৰ এতিয়া ৰাতিপুৱা খোৱা বোৱা গা পা ধুই মেলি যাম আৰু চাবলৈ চব। তেতিয়া ফাইনেলি শিৱসাগৰ পালোহি। আৰু আগৰ ক্লিপকেইটা আপোনালোকে পাইছেই চাগে। তো এতিয়া আমি দৌৰি আছোঁ অধকাইকৈ। আমাৰ লগত কোনো নাই, ইহঁতি আগত গৈ আছোঁ। একদম পূৰা ঠাণ্ডা। আৰু এইপিনে চাওক বস্তু এটা দেখিছে, এইপিনে চাওক এইবোৰ চব ট্ৰেইনৰ আলি। এইটো যে দেখিছে লাইনটো, এইটো লাইনটো ট্ৰেইনৰ আলি লাইন হয়, ট্ৰেইনৰ। শিৱসাগৰ একদম ধুনীয়া, পূৰা মজা জেগা। এইজন একদম পূৰা ভ্লগ বনাত বিজি।
তো ফাইনেলি আমি এতিয়া চৰাইদেউ চাবলৈ ওলালোঁ। এইখন নিকেতনতে আছিলোঁ, আমি গা পা ধুই মেলি আজৰি হ'লোঁ। শংকৰদেৱ শিশু নিকেতন শিমলুগুৰি নেদেখোঁ আৰু ভিতৰখন ভালকৈ, স্কুলেই আৰু আপোনালোকে স্কুলৰ নিচিনাই একেই। এতিয়া আমি চৰাইদেউলৈ যাওঁ ফাইনেলি। এই নিকেতনখনৰ পৰা চৰাইদেউলৈ দূৰ আছে, কিমান দূৰ নাজানো বাৰু, হ'লেও দূৰ আছে, বহুত দূৰ আছে। শিমলুগুৰি নিকেতনখনলৈ যাওঁতে শিমলুগুৰি চেণ্টাৰৰ পৰা অলপ আহি এই ৰেল ক্ৰছিং এটা পাৰ হ'ব লাগে, তাৰপৰা পায়। এয়া খামনচাল ওলাবা চব দেখিবলৈ পাব। তো আমাৰ বিকাশ দাই চবতে বেপাৰ খেলি থৈছে। ইয়াত বিকাশ মেটেল ষ্ট'ৰ এইখন আছে শিমলুগুৰি শিৱসাগৰৰ। আৰু আমি চৰাইদেউ যোৱাৰ আগত হোটেলত কিবা এটা খাই লওঁ। এতিয়া আমি এতিয়া খাবলৈ বহি গৈছোঁ। তো আমাৰ পুৰি চব্জি আহি গ'লে মজা আছে, খাই লৈ এতিয়া গৈ থাকোঁ চৰাইদেউ চাবলৈ। আমি এতিয়া খাই বৈ আহিলোঁ, আকৌ হাতত পানী বটল এইটো লৈ আহিছোঁ। সিহঁতি আগত গৈ আছে, এইটো বৈকুণ্ঠই ব্লগ। সেই ব্লগ একদম ব্লগত পূৰা বিজি। আমি এতিয়া চৰাইদেউ পাবহি হৈ গ'ল, পাই গ'লোহি আৰু এইখন গেটত সোমাই গ'লোঁ। চৰাইদেউ মৈদাম সোমাই গ'লোঁ, পালোহি। আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ। চৰাইদেউ মৈদাম এইখন এতিয়া ভিতৰলৈ যাব লাগিব, সেয়া টিকেট কাউণ্টাৰ আছে। তো এতিয়া আমি চৰাইদেউ ভিতৰলৈ যাম। এইবোৰ ভিতৰলৈ গৈ আছোঁ, এইবোৰ শুনিছে নব এইবোৰ। তো ফাইনেলি আমাৰ শিৱসাগৰত প্ৰথম চোৱা বস্তু চৰাইদেউৰ ভিতৰত এতিয়া সোমালোঁ। ওপৰত যাবলৈ নিদিয়ে, ধুনীয়া জেগা একদম পূৰা। আমি এতিয়া ওপৰলৈ গৈ আছোঁ। এইবোৰ পাহাৰৰ নিচিনাই আৰু, পাহাৰেই আৰু ক'বলৈ গ'লে, হ'লেও মানুহে বনোৱা। এইবোৰ ওপৰলৈ আমি গৈ আছোঁ, ক'লৈ গৈছোঁ গম নাপাওঁ, গৈ আছোঁ আৰু ওপৰলৈ। এই ৰাস্তা দি যাব পাৰে, আমি এতিয়া ৰাস্তা দি গৈ আছোঁ। এইপিনে ধেৰ আমাৰ ছাত্ৰ ছাত্ৰীবোৰ আছে, লগৰ ল'ৰা ছোৱালী। জেগাটো ভাল লাগিছে কিন্তু কিবা এটা। ইয়াত উঠিবলৈ মানা কৰি থৈছে, এইবোৰ ওপৰত কষ্ট হ'ব বাৰু ইয়াত ওপৰত উঠিবলৈ। সেইখন নাও এখন আছে পূৰা, ভালকৈ জুমটো এতিয়া ধৰিব পৰা নাই। আহোমৰ দিনৰ নাও চাগে সেইখন। সেই পিনে দেখিছোঁ আৰু মৈদাম, এইবোৰ মৈদামেই। আমাৰ নিচিনাকৈ কিবা আঁতৰৰ ল'ৰা ছোৱালীয়ে চাবলৈ আহিছে। এইটো এটা মৈদাম নতুনকৈ, আগতে ইয়াতে মানুহে ফটো মাৰে, এতিয়া নতুনকৈ বনাই আছে, আকৌ কিবা বনাইছে। আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ। ওখ আছে পূৰা। এইবাৰ প্ৰথম আহিছোঁ শিৱসাগৰ, আগতে আহিও পোৱা নাই, মজা লাগিছে দেই। ফ্লাক্স পূৰা অন কৰি লৈছোঁ, এতিয়া ইয়াৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ। ভয়ো লাগিছে বাৰু, কোনো নাই মানুহ। আমি কেতিয়াবা এইবোৰ চব আশ্চৰ্যহঁত চব বেলেগত আছে। যাওঁ চাওঁগৈ। যি আছিলে মই খালি আছিলে চালোঁ শুনাই দিব ভাল বেছি দেৰি সোমাই থাকিবলৈ ভাল নালাগে এইবোৰত, যি হ'লেও আৰু ভাল বস্তু নহ'লে ভয় লাগে। আৰু আমাৰ লগত ডাঙৰ মানুহ অহাও নাই, আমি সেইকাৰণে ওলাই গুচি আহিলোঁ। এতিয়া ইয়াৰ ভিতৰৰ পৰা ফটো একপি উঠিব পৰা হ'লে। এইপিনে মৈদাম চৈদাম আছে, এইখিনিত সেইপিনে ওপৰৰ ফালেও আছে, গোটেই চাৰিপিনে মৈদামেই। এইবোৰ উঠিবলৈ হাক দি থৈছে। এইপিনে ৰাস্তা আছে, আমি এইবোৰ দীঘল ৰাস্তা দি গৈ নাথাকোঁ, আমি ডাইৰেক্ট শ্বৰ্টকাট ৰাস্তা দি মাৰি দিওঁ এনেকৈ। ফটো আছে আমাৰ লগত, মনদ্বীপেও পূৰা
ৰিয়ান আছে, ৰিয়ানৰ ইউটিউব চেনেল দামী ছাবস্ক্ৰাইবাৰ পুৰা 1000 ওপৰত থকা ইউটিউবাৰে। মোৰটোহে কৰিব লাগে আৰু মোৰ 100 হোৱা নাই। আৰু এইপিনে ঘূৰি ফুৰিছোঁ জেগাখন কিন্তু ডাঙৰ আছে পুৰা। সেইপিনে পাহাৰ চাহাৰ আছে পুৰা। এইখিনিতে ভিডিঅ' চিডিঅ' যিমান পাৰোঁ বনালোঁ। এইটো ভিডিঅ' এটা পাৰ্ট কৰিম বুলি ভাবিছোঁ। কেনেকুৱা পায় আপোনালোকে সেনেকৈ পাৰ্টবোৰ দি থাকিম। ৰংঘৰ কাৰেংঘৰ চোৱা। আমাৰ এতিয়া চব ফটো মৰাত বিজি। চৰাইদেউ মৈদামত একদম চবেই ফটো মাৰি আছে। মই ফটো মাৰি লওঁ। আমি এতিয়া মৈদামৰ পৰা গৈ আছোঁ মানে ৰংঘৰ কাৰেংঘৰ কোনপিনে নিয়ে নাজানো বাৰু গাড়ীয়ে। এইবোৰ আছে ফটো চটো বেছিকৈ নাই মই ফটো মানে ভিডিঅ'তে যি হৈছে আৰু তাতে চাম। কেতিয়াবা মন গ'লে চাবলৈ মন গ'লে ইউটিউবতে চাম। দুৰ্ভাগ্যবশতঃ আমাক সেই তালৈ যাবলৈ নিদিলে। দেখি যে আছে সেইখিনিত কিবা পাৰ্ক চাৰ্ক ধুনীয়া জেগা আছিলে, নিদিলে যাবলৈ। সেইকেইটা আমাৰ লগত ক'ত গৈ পিছেগে অট'মেটিক গৈ আছে। মই গৈছোঁ চলাই দিম আৰু এইপিনে সোমাইছিলে। এতিয়া আকৌ ওলাই যাম। এইটো ভিডিঅ' এতিয়া সমাপ্ত কৰিছোঁ। পাছত লগ পাই আছোঁ ৰংঘৰ কাৰেংঘৰ চবতে। এতিয়া সেইখিনিৰ পৰা বাই বাই। একেবাৰে নেক্সট পাৰ্টত লগ পাই আছোঁ।